अरे बाप এয়া আমি কিছু কিছু জেগাত খোজকাঢ়িব লগা হৈছে। এয়া চাওক, এয়া আমাৰ যাত্ৰা আহি আছোঁ। পাঁচ চাইডে সম্পূৰ্ণ বৰফৰ পাহাৰ। এয়া দেখা পাইছে আপোনালোকে। ফুপনি ধৰি গৈছে। এয়া চাওক কি সুন্দৰ পৰিৱেশ। এয়া মানুহ পালকিত আহি আছে। চাওক ইমান সুন্দৰ জেগা। আহিব, মহাদেৱৰ প্ৰতি আপোনালোকৰ যদি শ্ৰদ্ধা আছে, ভক্তি আছে, কেতিয়াবা আহিবলৈ চেষ্টা কৰিব। সাৰ্থক অনুযায়ী চেষ্টা কৰিব আৰু এই চেষ্টাৰ ফল আপোনালোকে নিজে অনুভৱ কৰিব। কষ্ট হৈছে যদিও বহুত আনন্দ লাভ কৰিছোঁ। চাওক এয়া ৰাস্তা আমি খোজকাঢ়ি আহি আছোঁ। চাওক ओम नमः शिवाय, हर हर महादेव। शिव की महिमा के गुण गाए जा, मन मेरा शिव मेरी पूजा। আগৰ অনুভৱ হৈছে চাগে, কেনেকুৱা লাগিছে কওক? একো নকয়, ভাগৰি গৈছে। আহি আহি আমি এই পৰিৱেশ পাইছোঁহি। চাওক পানীৰ মাতত একো নুশুনি তথাপিও আমি সংগ্ৰহ কৰিছোঁ এই ভিডিঅ'। একোতে ইমান সুন্দৰ পৰিৱেশ। চাওক আমি পুনৰ ইয়াৰ পৰা খোজকাঢ়ি আকৌ আৰম্ভ কৰিম। তাৰপাছত আমাৰ ঘোঁৰা আছে, আকৌ আমি ঘূৰা সেই দিশৰ পৰা এখন নদী বুলি ক'ব লাগিব আমাৰ ভাষাত বৈ আহিছে। বিভিন্ন ধৰণৰ এইবিলাক বৈ আহিছে, ঠিক তেনেধৰণে বিভিন্ন জেগাৰ পৰা কিছুমান বৈ আহিছে। এই নিজৰাবিলাক বৈ আহিছে। এই নিজৰাবিলাক মিলি পেলাই এখন বৃহৎ এখন নদী নিচিনাকৈ এই দুই পাহাৰৰ সংগমস্থলী, মানে তাৰ মাজে মাজে এই নদীখন গৈ গৈ কাশ্মীৰৰ বিভিন্ন নদীৰ লগত লগ হৈছে। এই বিষয়ে মই ইমান অৱগত নহয়, তথাপিও যিমানখিনি আমি সংগ্ৰহ কৰিছোঁ তথ্য সেই অনুপাতে আপোনালোকক আমি ক'ব বিচাৰিছোঁ। গতিকে পুনৰ আমি আকৌ আগৰ বিভিন্ন স্থানৰ বিষয়ে আপোনালোকক জনাই যাম। খোজকাঢ়ি খোজকাঢ়ি ভাগৰত
কৰিছোঁ সেইকাৰণে মই এতিয়া বিশ্ৰাম লৈছোঁ আমি এই দিনতে কৰি এনেদৰে আমি আমাৰ যাত্ৰা পথত আগুৱাই যাব লাগিব। চাওক কি পৰিৱেশ।